চাওক পুঠি মাছ বঢ়িয়া এসাঁজ হ'ব খাবৰ কাৰণে। হে গাইজ গুড ইভিনিং। আৰু আজি ঘৰতে এনেই আছোঁ, কাম বন নাই, গতিকে সেইকাৰণে ভাবিছোঁ এতিয়া আবেলি পৰত বৰশী মাৰিম বুলি। তো মোৰ বৰশী আছে, চ' এইটো ওচৰৰ ঘৰৰ কাষৰ পুখুৰীটোতে বৰশী মাৰিম। আৰু তাতে কেইদিন খুব পুঠি মাছ আছে, সেইডাল হৈছে মোৰ বৰশী। আটা চাটা বনোৱা আছে বাৰু। তো বলক তেনেহ'লে এতিয়া বৰশী মাৰিব যাওঁ আমাৰ এই ওচৰৰ পুখুৰীটোতে, আৰু কেইটা মাছ পাওঁ আপোনালোকক দেখুৱাম। বলক এতিয়া। আৰু এইটোৱে হৈছে পুখুৰী, আৰু এতিয়া ইয়াতে বৰশী মাৰিম বঢ়িয়াকৈ। বলক এতিয়া বৰশী মাৰোঁ। হাই ফ্ৰেণ্ড, তো আজি মাৰি আছোঁ মই বৰশী। এয়া বৰশী চৰশী ৰেডি, হাতত এয়া আটা আছে আৰু কাটা আছে, আৰু ইয়াতে পুখুৰীত বৰশী মাৰি আছোঁ। তো এইটো মই 2-3টা মাছ উঠালোৱে, আৰু আপোনালোকক দেখুৱাইছোঁ বৰশী মাৰা। আৰু চাওঁ পুঠি মাছ কেইটা পাওঁ। এতিয়ালৈকে 3টা পালোঁ, চাওক 3টা পুঠি মাছ পালোঁ। তো এতিয়া আৰু মাছ মাৰি আছোঁ, আপোনালোকক দেখুৱাই গৈ আছোঁ কেইটা মাছ পাওঁ। চাই থাকক, মোৰ লগত থাকক আৰু বৰশী মাৰা উপভোগ কৰক। চাওক, আৰু খুব ধুনীয়া বতৰ, এয়া একদম ধুনীয়া হৈ আছে। আৰু সন্ধিয়াৰ এতিয়া প্ৰায় 4:30-5টামান বাজে। তো এতিয়া বৰশী মাৰা আৰম্ভ কৰি আছোঁ মই। বলক আৰু মই বৰশী দিওঁ এতিয়া। এয়া বৰশী খাই আছে চাওক। আৰু এয়া চাওক, এটা মাছ উঠালোৱে, এইটো পুঠি মাছ। এই যে এটা উঠালোঁ, আৰু উঠাম এতিয়া বঢ়িয়াকৈ। উঠাই আছোঁ পুঠি মাছ, পূৰা জুকৰি আছে। তো হৈ গ'ল 4টা, চাওক 4টা হৈ গ'ল। আৰু উঠাম চাব, আটা লগোৱা আছে। এতিয়া চাব, আকৌ খাব চাব হা। দিলোঁ বৰশী, তাৰপিছত খাই আছে। নুঠিলে এইবাৰ, চ' আকৌ দিওঁ। দেখাইছে, আৰু চাওক আৰু এটা উঠালোঁ, দেখিছে। তাগৰা মাছ উঠালোঁ। এইটো 5 নম্বৰ মাছ দেই, আজি তামাম মাছ উঠাম আজি। আৰু উঠালোঁ 5টা মাছ, আৰু এতিয়া আৰু উঠাম চাব। এতিয়া বৰশী দি আছোঁ চাব, আৰু উঠাম চাব হা। এতিয়া মোৰ বৰশী, আৰু এতিয়া আৰু উঠাম চাব। ইয়াত দিলোঁ বৰশী, চাব আৰু উঠাম হা। খাই আছে চাওক, খাইছে নুঠিলে। তো মই এতিয়া কেমেৰামেন পাই গৈছোঁ, আমাৰ ভাগিন। চ' এয়া মই দেখাই দিছোঁ। এতিয়া কেমেৰামেন কৰিব, কেমেৰা কৰিবি না? দেখা, এতিয়া মই মাছ উঠাম চাবি হা বঢ়িয়াকৈ। এয়া আটা পাই গৈছোঁ, এয়া আটা। তো ধুনীয়াকৈ আটা লগাই লওঁ। এই আটা লগাই লৈছোঁ, চাব এতিয়া মাছ উঠাম চাব হা। দি দিছোঁ, আৰু খাইছে চাওক। খাই দিলে তোক। চাওক মাছ উঠাই আছোঁ মই, বঢ়িয়া আছে। আপোনালোক দেখুৱাইছোঁ দেই এতিয়ালৈকে কেইটা উঠালোঁ। চাওক কিমানটা উঠালোঁ, কমচে কম 8টামান উঠালোঁ এতিয়ালৈকে। চাওক বঢ়িয়া পুঠি মাছ, একদম তাজা পুঠি মাছ উঠাইছোঁ বঢ়িয়াকৈ। দেখিছে, পুঠি মাছ উঠাইছোঁ, আৰু উঠাম চাগে। মাৰি থাকোঁ এতিয়ালৈকে কেইটা পাওঁ নাজানো, কিন্তু মাছ খোৱাতকৈ ধৰি বেছি ভাল লাগে। আৰু সেইটো কাৰণে মই এতিয়া বৰশী মাৰি আছোঁ, অকণমান টাইম পাছো কৰি আছোঁ। একো কৰিবলগীয়া একো নাই যিহেতুকে, চ' বৰশী মাৰি টাইম পাছ কৰিছোঁ গাইছ। এয়া তো গাইছ চাওক, মস্ত পুঠি উঠাইছোঁ এয়া। আৰু মই মাছ মাৰি থকা দেখি বৰশীৰে ই একেবাৰে জাল চাল লৈ আহিছে। এয়া চাওক, জাল চাল লৈ আহিছে। আৰু মই দেখুৱাইছোঁ দেই মই কিমান মাছ ধৰিলোঁ, চাব বৈয়ামত, বৈয়াম ফুল কৰি দিছোঁ মাছেৰে। এয়া চাওক কিমান ধৰিলোঁ, চাওক দেখিছে, বহুত কেইটা মাছ ধৰিলোঁ। এয়া চাওক দেখাই দিছোঁ, চব বৰশীত ধৰিছোঁ। আৰু বৰশীটো এতিয়াও পাতি থৈছোঁ, আৰু এয়া ই জাল লৈ আহি গৈছে।
আৰু এতিয়া জালখন পাতো জালখন দিবি না এটা বহি মাৰিলো এতিয়া জালখন পাতি থৈ দিওঁ কালি ৰাতিপুৱা চাম নহ'লে বা ৰাতিলৈ খাই দিম নহ'লে জাল সাপ চাপ লাগি যায় গতিকে এতিয়া জালখন পাতি লওঁ ৰ'ব জাল ৰেডি এতিয়া জাল পাতো বৰশীটো মাছ ধৰিলো এতিয়া অলপ মাছ গাইছ এতিয়া জাল পাতোঁগৈ আৰু গাইছ নামি গ'লো পানীত আৰু এয়া বোকা খচি খচি এনেকৈ জাবৰ তাবৰ চাফা কৰি আছোঁ আৰু এটা কথা জানেনে গাইছ মাছ খোৱাতকৈ ধৰি বেলেগ মজা এয়া চাওক মই জালখন বঢ়িয়াকৈ পাতি লৈছোঁ আৰু জাবৰ চাবৰ চাফা কৰি লৈছোঁ বঢ়িয়াকৈ এতিয়া গাইছ জালখন পাতি দিলোঁ আৰু এইখন ৰাতিলৈকে চাম তো গাইছ এতিয়া জাল চাল পাতি দিলোঁ আৰু এতিয়া ৰাতিকৈ চাম তো এতিয়ালৈকে বাই বাই দেই পিছত অকণ পিছত ৰাতি কমচে কম 10টামানত উঠাম জালখন তেতিয়া আপোনালোকক দেখুৱাম জালত কেইটা মাছ পাৰিছে জালত কেইটা মাছ পাওঁ তো এতিয়াৰ কাৰণে বাই বাই টাটা চি ইউ 10 PM বাই বাই বৰশীত কিমান মাছ উঠালোঁ চব পুঠি মাছ দেখিছে তো মই গণি দেখাই দি আছোঁ পপন ধৰ তো গাইছ চাওক কেইটা ধৰিছোঁ এটা দুটা চাইজ দেখিছে 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা 11 12 13 14 এই জপিয়াই আছে 15 16 দেখিছে গাইছ 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30টা মাছ ধৰিছোঁ 30টা বঢ়িয়া তো এক খাচ হৈ গ'ল আজিৰ পুঠি মাছৰ এক খাচ 30টা ধৰিছোঁ তো মাছ ধৰি বঢ়িয়া লাগি গ'ল এতিয়া হাত ভৰি ধুই লওঁ মাছ চাছ ধৰি এতিয়া বঢ়িয়াকৈ ব্ৰেড বাটাৰ আৰু বিস্কুট খাই আছোঁ চাহ খাই আছোঁ এতিয়া চাহ মাছ চাছ মাৰিলোঁ ধুনীয়াকৈ এতিয়া বাটাৰ ব্ৰেড খাই আছোঁ আৰু অলপ পিছত জালখন ধম তাৰপিছত দেখুৱাই আছোঁ এতিয়ালৈকে বঢ়িয়াকৈ চাহ খাই মাছ পাইছিলোঁ সেইকেইটা এতিয়া মায়ে এয়া বাচি আছে পুঠিৰে কাটি আছে পুঠি মাছ আজিৰ এসাঁজ হৈ গ'ল আৰু বাজে এতিয়া 10টা আৰু এতিয়া জালখন চাবলৈ যাওঁ জালত কিমান মাছ লাগিছে নাই লগা চাওঁগৈ এতিয়া বলক জালখন উঠাওঁগৈ মা জলদি ধৰি দিবি মই চাম খালি এতিয়া চাওঁ জালত কিমান মাছ লাগিছে তো এয়া ইয়াতে জাল পাতিছিলোঁ এয়া মাছ লাগি আছে এয়া পুৰা মাছ লাগি আছে দেখিছে তামাম মাছ লাগি আছে তো এতিয়া উঠাওঁ জালখন তো গাইছ তামাম মাছ লাগিছে এয়া চাওক মই দেখুৱাই দি আছোঁ দেই চব পুঠি মাছ তো মই এখন আগত চাই লওঁ তাৰপিছত আপোনালোকক সেয়ে লাগিব আৰু ফাইনেলি জালৰ পৰা মাছবিলাক এৰিয়াই দিলোঁ আৰু কিমান পালোঁ মই দেখুৱাই আছোঁ এইখন মোৰ জালখন কিনি আনিছিলোঁ যোৱাকালি আজি লগালোঁ আৰু আজি ৰেছপন্স ভালে পাইছোঁ মাছৰ মই এতিয়া দেখুৱাই আছোঁ কিমান মাছ পালোঁ বলক আৰু এয়া কিমান মাছ পালোঁ চাওক তেতিয়া বৰশীত পাইছিলোঁ আধা আৰু এতিয়া মই উলিয়াই দেখাই দিছোঁ দেই এয়া চাওক 1 পোৱামান হ'বনে তো এয়া চাওক তেতিয়া বৰশীত পাইছিলোঁ 30টা আৰু এইখিনি এতিয়া জালত পাইছোঁ তো আজিৰ সাজটো বঢ়িয়াই হ'ব জালতো পালোঁ বৰশীটো পালোঁ তো সেয়া ইমান মাছ পালোঁ দেখিলে আপোনালোকে তো এইটোৱে আছিল আজিৰ ভিডিঅ' আৰু আপোনালোকক যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নকৰিব থেংক ইউ ধন্যবাদ জয় অসম